অভিজিত নীলোৎপল ক এঠাইৰ পৰা ব'ল মই ঘৰতে আছোঁ কলৈ যাবি এই কাৰ্বি আংলং ফালে যাওঁ হয় নেকি পাৰি যাব যাবিনে যাব পাৰি মই লগ কৰিছোঁ তোক দে ঠিক আছে ফোন কৰিবি হা लम्हा लम्हा मेरा होने लगा है तेरा बाखुदा तुम में खोने लगा हूँ जरा लम्हा लम्हा নীলোৎপল আহিছ হয় আহিলি ভাল আছো দে বল যাব নীলোৎপল চাচোন পাহাৰখন চাচোন কি কৰিলে ইমান ভাল লাগিছে কাৰ্বি আংলঙৰ সৌন্দৰ্য অপূৰ্ব তাকেতো মোৰতো মন যায় ইয়াতে থাকিব সিফালেও চাচোন কি ভাল লাগিছে গছ গছনিবোৰ তই পানীৰ কথা কৈছিলি নহয় তাকেতো পানী খাব লাগিছিলে পানী পালে ভাল আছিল তাকেতো এতিয়া পানীও কাৰোবাক সুধো ব'ল আগত দেখিন যাওঁ হয় বল কি নাম তোৰ মোৰ নাম অভিজিত তোৰ নাম মোৰ নাম নীলোৎপল ক'ত আহিছ ফুৰিব আহিলোঁ ইয়াতে আহিছোঁ আপোনাৰ ফুৰিব আহিছা আপোনালোকৰ ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব আহিছোঁ আমাৰ জেগাত ফুৰিব আহিছে দাদা পানী অলপ পাম নেকি পানী আগত যা কিয় লাগে তনক পানী খাব অলপ পিয়াহ লাগিছে আগত পাবি যা পামতো আগত ঠিক আছে যা যা অলপ দিনা হয় যাওঁ ব'ল যাওঁ। পানীও খালোঁ ইয়াৰ পৰিস্থিতি বেয়া তাকেতো আন্ধাৰো হৈ গ'ল ঘৰত আৰু মাহঁতে ৰখি থাকিব সোনকালে যাব লাগে দাদাক নিন ফোনটো মাতি দিওঁ মাছখন খপাৰ হ'ব পাৰি হেল্ল' দাদা ক'ত আছা এই দুজন খপা ধৰা আহিছে এই মই এতিয়া লাগাল পালোঁ পানীৰ কথা উঠিছিল দে আছোন না মই যাওঁ সোনকালে পাব নাযাবা কৈছি যাবা না কি ইমান দেৰি কিয় কৰিলা নাই একেলগে নি আহিব মোক ফোন কৰিছিলো ফোনটো কি হৈছে এই দুটা কবাৰ পৰা চলি আহিছে গুৱাহাটীৰ পৰা বাপৰে বহুত দীঘলীয়া লম্বা চুলি কিবা উঠিলি নেকি বেলেগ সোধা না আমাক দৌ কৈছে পানী পাম নেকি পানী পাম আমাৰ তাতে বেলেগ মাৰিম বেয়া মাৰিমে ক'ত আছে হয় গেছি চুৰিখান লৈ চব লৈ ঘৰলৈ গ'ল অসমবাসী ৰাইজ নমস্কাৰ 8 তাৰিখে নিশা হৈ যোৱা ঘটনাটোৰ ওপৰত আমি ভিডিঅ' এটা উলিয়াইছোঁ। সঁচাকৈয়ে দুজন প্ৰতিভাৱান যুৱকে
প্ৰাণ হেৰুৱাব লগা হ'ল অকলতে। অসমত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় আশা কৰা হ'ল। ভিডিঅ'টো ইমানে শ্বেয়াৰ কৰক আৰু পুনৰ যাতে এনে ঘটনা নহয়। শেষত আমি নীলোৎপল দা আৰু অভিজিৎ দাৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ বাবে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা এনজয় কৰিছোঁ। মুভমেণ্ট তৰফৰ পৰা তেওঁলোকৰ নামত আজি ভিডিঅ'টো উচৰ্গা কৰিলোঁ।